गोजोनथाव खौरां दुर्गा फुजानि गेजेरावनो बाक्सानि सालबारिनि रुपहिनि थागिबि सुबुंफोरनि थाखाय गोजोनथाव खौरां। गुवार रुपहि ओनसोलाव गोबाव समनिफ्रायनो देहा फाहामसालि लुफुंनायनि जेंनाया बोस्रां जाबाय। दिनै षष्ठीनि समावनो हेल्थ सेन्टारनि लाइखुन्थिया गायसननाय जायो। मोनसे गोसो होनो गोनां हाबाफारिनि गेजेरजोंनो गुनगोनां समाज सिबियारि शरद स्वर्गयारिया हेल्थ सेन्टार लुफुंनायनि लाइखुन्थिया गायसनो। बे हाबाफारियाव गोबां मानगोनां सुबुं, बाजार सामलाय आफाद, एबसुनि मावथिफोरा बाहागो लादों। लाइखुन्थिया गायसननाय हाबाफारियाव आमार আজি বয়তা শুভক্ষণ আজি দুর্গা ষষ্ঠী। আজি দুর্গা ষষ্ঠীতে আমি রূপহীবাসী অঞ্চলবাসী এটা খুব এটা ভাল এটা পুরস্কার পাইছোঁ আমি চৰকাৰৰ তৰফৰ পৰা। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিব লাগিব, কাৰণ আমাৰ ইয়াত ৰূপহী অঞ্চলত বেমাৰীবিলাকৰ যিটো অসুবিধা, সেই অসুবিধাৰ কাৰণে আমি বহুত দিন ভুগি আছিলোঁ। কিন্তু আমাৰ ইয়াত যদিও এখন সাব চেণ্টাৰ, মেডিকেল সাব চেণ্টাৰ আছিল, স্বাস্থ্যকেন্দ্ৰ, উপস্বাস্থ্য কেন্দ্ৰ, সেই কামটো আজি মোটামুটি 30-32 বছৰে নিমাৰ হৈ আছিল, যাৰ কাৰণে ইয়াত কোনো ৰাইজে সুবিধা পোৱা নাছিলে। যাৰ কাৰণে এই অঞ্চলৰ ৰাইজে আমাৰ ৰূপহী অঞ্চলৰ ডেভেলপমেণ্ট কমিটি, বাজাৰ কমিটি সমূহ ইয়াত আমাৰ গোটেই ৰাইজ লগ লাগি আমি চৰকাৰৰ লগত লাগি ভাগি থকাৰ কাৰণে আজি আমাৰ যিটো সপোন, সেই সপোনটো আজি দি থকা বুলি গৈ আছে। ইয়াত আমাক 50 লাখ টকাৰে আমাক 51 ফুট দীঘল, 41 ফুট বহলকৈ এটা 2 ষ্টৰীত 2টা মহলৰ 2 মহলীয়া এটা আমাৰ চাব চেণ্টাৰ হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি আমাৰ ঠিকাদাৰ তেখেত সুৰজিৎ চাহ ডাঙৰীয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি কাম আৰম্ভ কৰিব আৰু এই আৰম্ভণিৰ লগে লগে যাতে কামখিনি খুব ভাল কৰি কৰে, তেখেতৰ ঘৰৰ যেনেকৈ ঘৰত কাম কৰে ঠিক তেনেকৈ কৰি ৰাইজৰ সেৱাৰ কাৰণে যাতে আমি এই অঞ্চলত এই যিটো বৰ্তমান চাব চেণ্টাৰ পাবলৈ গৈ আছোঁ যাতে সম্পূৰ্ণভাৱে কৰি দিয়ে, তাৰ কাৰণে তেখেতক অনুৰোধ কৰিছোঁ। লগত আজি আধাৰশিলা স্থাপন কৰা হ'ব। সেই সম্পৰ্কে আমি ইয়াতে ৰাইজ গোট খাইছোঁ। গোটেই অঞ্চলৰ সমূহ কমিটিৰ মানুহ, গোটেই বিষয়ববীয়া, এই অঞ্চলৰ পূজা কমিটি, বাথৌ কমিটি, ইয়াত এপছু আৰু আমাৰ সাহিত্য সভা, ইয়াতে বাজাৰ ডেভেলপমেণ্ট কমিটি, বাজাৰ উন্নয়ন ডেভেলপমেণ্ট কমিটি আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত সম্পূৰ্ণভাৱে যৌথভাৱে কাম কৰিম আৰু তেওঁলোকক সহযোগ কৰি আহি আছোঁ। আমি তেওঁলোকে নিমন্ত্ৰণ কৰা হিচাপে মোকে তেওঁলোকে নিমন্ত্ৰণ দিছে যে মোক প্ৰথম লাই খুঁটাৰ যিটো প্ৰথম খুঁটা এই চিমেণ্ট দি কামটো আৰম্ভ কৰাৰ কাৰণে মোকে দায়িত্ব দিছে। গতিকে মই ৰাইজৰ হৈ ভগৱানৰ ওচৰত সেৱা কৰিম, আশা ৰাখিম যাতে এই ঘৰখনো ভাল হওক আৰু ইয়াত ঘৰখন হোৱাৰ পিছত, বিল্ডিংখন হোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে ভাল ডক্টৰ, ভাল নাৰ্ছ আহিবলৈ পাই বা তেওঁলোক চৰকাৰে দিয়ে আমাক, এইটো আমি অনুৰোধ কৰিম। লগতে আমাৰ এটা খুব অভাৱ এটা আছে আমাৰ, তাৰমানে এই অঞ্চলটো, এই জেগাখিনি, ঠাইখিনি আমাৰ নিজাকৈ 2 বিঘা 1 কঠা মাটি আছে আমাৰ। গতিকে এইখিনিত আমি সম্পূৰ্ণভাৱে আৰ্ট ফিলিঙৰ কাৰণে তেওঁলোকক বাৰে বাৰে অনুৰোধ কৰি আছোঁ যাতে ইয়াত পানী জমা হয়। পানী জমা হোৱাৰ কাৰণে এই সৰু এইখিনি আৰ্ট ফিলিঙৰ কাৰণে আমি ইতিমধ্যে দৰখাস্ত দিছোঁ। ইতিমধ্যে মই জানাত অনুমোদন হোৱা নাই। আজি আমাৰ MLA ছাৰ আহিব দুৰ্গা পূজাৰ উপলক্ষে, আমি তেখেতক অনুৰোধ কৰিম যাতে আমাক MLA ছাৰেও আমাক এইখিনিৰ কাৰণে অলপ সহায় কৰে, যাতে আমাক এই 2 বিঘা মাটিখিনি সম্পূৰ্ণভাৱে 3 ফুট মাটি দিলে আমাৰ একেবাৰে খুব ভাল হ'ব। যিহেতু PWৰ ওচৰতে, PWৰ পৰা আমি 1 ফুট ওখ কৰি ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ। গতিকে এইখিনিকে কৈ মই বক্তব্য কৰিম।